Hello guys, Kumruk Sudung and সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। সো শুভ বিজয়া দশমী সকলোলৈকে। তো বিজয়া দশমীৰ কাৰণে আমাৰ ঘৰতো কি ৰেডি কৰিছে আজি মই আপোনালোকক দেখুৱাই দিম। তো যদি ভিডিওটো ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। সো ভিডিওটো আগবঢ়ো শেষলৈকে চাই থাকিব। এয়া খানাৰ কাৰণে আনিছে বিলাহী আলু পিয়াজ কেঁচা জলকীয়াটো দিলে ভাল লাগে আৰু সো এতিয়া আলুবোৰ বাকলি থকাকে ভালকে পানীত ধুই লৈছো। ইয়াৰ পিছতে বাকলি কাটি হৈ গ'ল আৰু ইয়াৰ পিছত আকৌ ভালকে পানীত ধুই লওঁগে গোটাকে। তো বেয়াবোৰ ধুনীয়াকে কাটি পেলাব লাগে। এনেকৈ বাকলিবিলাক ভালকে গুচাব লাগে, যেনে কিনা বস্তু হয়। আৰু ৰঙালাও কাটি মেলি বাকলিটো ধুনীয়াকে আঁতৰাই দিলো। ইয়াকো ধুনীয়াকে পানীত ধুই লৈছোগে আৰু পিয়াজো বাকলিবোৰ গুচাই ললো। পিয়াজবোৰ বহুত ভালকে ধুব লাগে, পানীত একদম এটা এটাকে ভালকে ধুব লাগে। তাৰপিছত আকৌ বিলাহী কাটিলো। বিলাহী বাকলিৰ ভিতৰবিলাক গুটিবিলাক ধুনীয়াকে আঁতৰাই দিব লাগে, কাৰণ গেছ আছে পাৰে বাকলিৰ পৰা। তাৰপিছত গুটিকেইটা কাটি মেলি হৈ গ'ল। সো এয়া ভাগকে থৈ দিছোঁ। পিঁয়াজো কাটি হৈ গ'ল। এয়া আদা লং ইলাচি মিক্স কৰি লৈছোঁ। এয়া নহৰু বাকলিটো ধুনীয়াকৈ গুচাই মেলি পিচি দিছোঁ। এইফালে মছলাবোৰ মিক্স কৰি খুন্দি দিছোঁ। এয়া মাংস কাটি আছে ধুনীয়াকৈ, খাচী মাংস। ইয়াত গোটেই মছলাবোৰ মিক্স কৰি দিছে, হালধি নিমখ জলকীয়া গোটেইবোৰ মিক্স কৰি দিছে। তাৰপিছত এতিয়া ধুনীয়াকৈ এনেকৈ হাততে ধুনীয়াকৈ মিক্স কৰি এতিয়া ভালকে সকলোখিনি এনেকৈ মিক্স কৰি দিছোঁগে। তো ইয়াৰ পিছত আকৌ পিঁয়াজ লগাইছোঁ। পিঁয়াজটো ভালকে চব্জি দিবগে নালাগে আৰু একো বস্তু জোখমতে সকলোখিনি দি লওঁ ইয়াতে। তো ইয়াতে তেল লগাই দিছোঁ বস্তুবোৰ মিলি যাবৰ কাৰণে। আকৌ এবাৰ ধুনীয়াকৈ সানি দিছোঁ, মিহলাই দিছোঁ। বেছি দিয়া নাই, কমকৈ দিছোঁ তাত। বেছি তেল হ'লেও বেয়া নহয়, হ'বনে? এয়া আমি গোটা মছলা অলপ ফাৰ্ষ্টতে দি লৈছোঁ আৰু লগতে পিঁয়াজ দি দিছোঁ। তাৰপিছতে সেইটাটো ধুনীয়াকৈ এনেকৈ ঘূৰাই ল'ব লাগে। পিঁয়াজটো যাতে অলপ শুকাই যাব লাগে। এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ মাংসবোৰ। মিক্স কৰাৰ পিছত আমি এতিয়া ধুনীয়াকৈ ঢাকনটো দি ল'লোঁ আৰু
কেইমিনিটমানৰ পাছত ধুনীয়াকৈ ঢাকনটো আঁতৰাই মেলি এনেকৈ আকৌ ভালকৈ মিক্স কৰি লৈছোঁ। ধুনীয়াকৈ গোটেই মাংসবোৰ ইয়াৰ পিছতে আমি চব্জিটো লগাই দিছোঁ আৰু আকৌ চব্জিটো ধুনীয়াকৈ এবাৰ মিক্স কৰি ল'ব লাগে। তো এই আমাৰ অলৰেডি চব্জি হ'লগৈ। তো বহুত ৰাতি হ'লগৈ চব্জি বনাওঁতে। আবেলি টাইমৰ পৰা আৰম্ভ কৰিছিলে, সেইটো কাৰণে বেছি ৰাতি হ'লগৈ আৰু ইয়াত ধুনীয়াকৈ বনালোঁ। তো বনাওঁতে কেনেকুৱা লাগিছে জনাব। তো এনেকৈ আমাৰ পাতত দি লৈছে আৰু চবেই খাবৰ কাৰণে। এয়া চাইমদটোৰ লগত খাব লাগে, ভাল লাগে আৰু আজিলৈ ইমানেই। বাই বাই।